আজি কলাইগাঁও অঞ্চলৰ 10 বছৰ আগত আৰম্ভ হোৱা জলসিঞ্চন প্ৰকল্প আজি আমি উন্মোচন কৰিলোঁ। যোৱা 15 মাহ আমি লাগি আছিলোঁ যে প্ৰকল্পটো সম্পূৰ্ণ হ'ব লাগে, আৰু আজি মনটো ভাল লাগিছে যে এই প্ৰকল্পৰ জৰিয়তে প্ৰায় 7,000 বিঘা মাটিত আমি 12 মাহে পানী দিব পাৰিম। তেনেকুৱা এটা প্ৰকল্প ইয়াত উন্মোচন হৈছে। প্ৰায় 25 কোটি ব্যয়েৰে 10 বছৰ আগতে এই প্ৰকল্পটো আৰম্ভ হৈছিল। এই প্ৰকল্পটো আজি উন্মোচন হ'ল। 7,000 বিঘা মাটিত আমি পানী দিব পাৰিম। প্ৰায় 700 পৰিয়াল উপকৃত হ'ব। আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সপোন দেখি আছে যে অসম স্বাৱলম্বী হ'ব লাগে, অসম নিজৰ ভৰিত থিয় হ'ব লাগে, তাৰ কাৰণে কৃষক ৰাইজৰ সহযোগ লাগিব। কৃষক ৰাইজৰ ইনকাম দুগুণ নোহোৱাকৈ অসম নিজৰ ভৰিত থিয় হ'ব নোৱাৰে। আৰু খেতিপথাৰ 12 মাহে যেতিয়ালৈ সেউজীয়া হৈ নাথাকে তেতিয়ালৈ অসম আগবাঢ়িব নোৱাৰে। আৰু খেতিপথাৰ যদি 12 মাহে সেউজীয়া হ'ব লাগে, আমি 12 মাহে জলসিঞ্চন বিভাগে পানী দিব লাগিব। মই বিশ্বাস দিছোঁ যিটো প্ৰকল্প চলিত অৱস্থাত আছে তাত আমি পানী দিম। ক'ৰবাত অসুবিধা হ'লে বিভাগে ব্যৱস্থা ল'ব। কৃষক ৰাইজে আগবাঢ়ি আহক। আৰু যিবিলাক প্ৰকল্প বন্ধ হৈ আছে এই প্ৰকল্পটো অহা দিনবোৰত আমি চালু কৰি দিব পাৰিম বুলি আমি বিশ্বাস ৰাখি কাম কৰি আছোঁ। কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগ যুটীয়াভাৱে কৃষকৰ ওচৰত যাব, পথাৰ পৰিচালনা কমিটি বনাব। য'ত য'ত পানী দিয়া হৈছে তাত পথাৰ পৰিচালনা কমিটিৰ মাধ্যমত গোটেই প্ৰকল্পটো চলোৱা হ'ব। নিশ্চিতভাৱে আপুনি 10 বছৰ পিছত এটা প্ৰকল্প আজি উদ্বোধন কৰিলে, আপোনাৰ কাৰণে এটা ভাল আৰু অঞ্চলবাসীৰ কাৰণেও ভাল। আজি আপুনি এটা কথা উত্থাপন কৰিছে, খেতি আমাৰ বজাৰ আমাৰ। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যিহেতুকে কৃষকসকল প্ৰায় গ্ৰাম সেৱকখিনি পূৰাই জড়িত হৈ আছিলে। আমি ওদালগুৰি ডিষ্ট্ৰিক্টত যদি চাওঁ প্ৰায় 180জন নে 82জন, মোৰ যদি ভুল হোৱা নাই, তাৰে ভিতৰত মাত্ৰ 35জনহে গ্ৰাম সেৱক আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত এই যিটো সমস্যা আজি আপুনি এডিঅ' গ্ৰাম সেৱক, এডিঅ', কৃষি বিষয়া, জলসিঞ্চন বিভাগৰ বিষয়া চব ঠিক আছে। যিখিনি আছে এইখিনিয়ে ভালকৈ কাম কৰকচোন। নাই বুলি কৈ কিয় আমি বস্তুটো আৰম্ভ কৰোঁ? 35জনটো আছে। এই 35জনে য'ত পানী পাই আছে মানুহে 12 মাহে তাতে যাই কাম কৰকচোন আৰু কৰি ৰিজাল্টটো দেখুৱাই দিয়ক। এডিঅ' এজনে আপোনাৰ ডিমাগুচিটো কাম কৰিব লাগিব, ইয়াতেও কৰিব লাগিব। ৰেডিঅ'টোতো আছে, ৰেডিঅ' বহুত আছে দাদা। বিষয়া আৰু 1 লাখ মানুহক চাকৰি দিলেতো খালী পদবী ক'ত থাকিব? যিমান খালী পদবী আছিল চবটো ভৰ্তি হৈ গ'ল। খালী এতিয়া ক'তো নাই। মানুহে মন মেলিব লাগিব। বিষয়া কৰ্মচাৰীয়ে ৰাইজৰ তাত যাব লাগিব, কৃষকৰ চোতালত যাব লাগিব, বহিব লাগিব, কথা পাতিব লাগিব আৰু খেতিত কৰাৰ বিধানটো দেখুৱাই দিব লাগিব যে আমি বীজ দিছোঁ, জলসিঞ্চনৰ ব্যৱস্থা কৰিছোঁ, মানুহে খেতি কৰিব। ঠিক আছে, হ'ব।